বতৰবোৰ মুকলি হৈ থাকিলে মনবোৰ এনেই ভাল লাগে নহয়নে? এয়া ৰাতিপুৱাৰ দৃশ্য। আজি যিহেতু 7টা বজাতে ডিউটি আছিল, সোনকালে উঠি মেলি আজৰি হৈ ল'লোঁ আৰু ডিউটি যাবৰ সময়ত এয়া আমাৰ হোষ্টেলৰ কিটচেন গাৰ্ডেনখন আপোনালোকক দেখাইছোঁ। এয়া এই বাকেইজনী মানে ৰোৱা জলকীয়া ইমান যে ডাল ভৰি ভৰি লাগিছে আৰু এয়া ৰাতিপুৱাৰ মোৰ ব্ৰেকফাষ্ট। যিহেতু ৰুমত খাবলৈ সময় নহয় ইমান সোনকালে যোৱাৰ বাবে, সেয়েহে লৈয়ে গৈছিলোঁ আৰু এয়া কামত লাগিলোঁ আৰু কাম কৰাৰ সময়তে কিছুমান ক্লিপ ভণ্টিজনীয়ে ৰাখি থৈছিলে, সেয়া আপোনালোকক দেখালোঁ। আৰু যিহেতু ডিউটি যোৱাৰ অলপ পাছতে কাম আৰম্ভ হয়, পেচেণ্ট আহিবলৈ আৰম্ভ হয়, আৰু কঁঠাল যিহেতু শেষেই হ'ব, বতৰৰ ফল বতৰত খাব লাগে নহয়নে? সেয়েহে আজি পাৰ্টিটো আছিল কঁঠালৰ। লেবত সদায় কিবা এটা নহয় কিবা এটা খোৱা বস্তু ওলায়ে থাকে। সেইদিনা মাটি কঁঠাল খাইছিলোঁ, আজি পৰ্বটো কঁঠালৰ হ'ল। আৰু এয়া ডিউটি ছুটি কৰি সন্ধিয়া বজাৰলৈ বুলি গ'লোঁ আৰু লগততো আমাৰ বাইদেউ থাকেই। বজাৰ গৈছিলোঁ এটা বিশেষ কামত, কিন্তু দোকানখন বন্ধ পালোঁ আৰু দৰকাৰী বস্তু কেইটামান লৈ আমিও ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো যদি শেষৰলৈকে চাইছে তেতিয়াহ'লে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। আজিলৈ আদৰেৰে মৰমেৰে বিদায়। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈ মৰম দি যাব বুলি আশা ৰাখিলোঁ।